খাইলং নহয় মানুহ আহিছেছো অৰে অৰে তলা লগে ওহে দাদা সাহেব তু দুজনী এতিয়া কাইলৈকে পাওঁ না না কোনোবাই বন্ধালেই না নাই বন্ধোৱা না গৈ আহিলি কিহে হ'ল ক কিহে হৈছে সেই কাইলৈ সেই পথাৰ ৰুবলৈ ক'ব আহিছোঁ একেবাৰে সেই দুজনী লাগিছিলে আকৌ তহঁতৰ ৰোৱনী আছে যে দুজনীকে বিচাৰি আহিছিলোঁ আমাৰ বৈয়ে যাব পাৰে নহয় আকৌ এই ল'ৰাটোৰ পৰা অসুবিধা হয় আকৌ অলপমান মই আকৌ পাৰিম পোৱা খা ল'ৰাটো সেই বাপেকটো ঘৰ নাথাকে জানো থাকে থকা খা কিনো বাপেকহঁতৰ কথানো ল'ৰা ছোৱালী অলপমান চাই অলপমান নেচাই এখন দে গামোচা আনিম দে কোনে কৈ আছে চাদৰ লাগি তেনেহ'লে পাও যদি পইচাটো দি থৈ যাম ক কেইটকাকে ল ক জানো ক কেনেকৈ আনিছোঁ আকৌ আমি নিজৰ গাঁৱত হ'লে 100 টকা আৰু বাহিৰত ৰুব গ'লে 150কে ল'ম ক মনে চৰকাৰে 100 টকাহে দি সেনেকৈ পাও যদি দুজনীক 200 টকা দি থৈ যাম দেই কাইলৈ যাবি তেনেহ'লে মই আকৌ হেৰি বিচাৰি যাম বিচাৰি যাম ৰোৱনী 10জনীমান লাগে সেনেকুৱা আমাৰ মাটি সুবিধা ওলাইছে যাব লাগিব আকৌ সেনেকৈ সোনকালে যাম সোনকালে আহিম দেই দেৰিকৈ নাযাম আহি কিনে দেৰি হৈ আহি যে ভাগৰ লাগেহি মোকে যেনেকৈ হেৰি ৰোৱাই যিমান সময়লৈকে সিমান সময়লৈকে ৰোৱাম তেনেহ'লে মই যাওঁগৈ সেনেকৈ আৰু মানুহ বিচাৰি যাম তামোল এখন খাই যাবি দে তেনে খাই মজা লাগে থাক দেই গৈ আহে কাইলৈ ওলাই দিবি যেনো হ'ব